অকল এইটো ভাতেদি খাই চাব, বাকী লগত একো নল'ব, অকল এই বস্তুটো ল'ব আৰু ভাত ল'ব। আপোনালোকে খাই কিনে মোক নিশ্চয় জনাব কেনেকুৱা লাগে। তো এয়া গাইজ দেখিবলৈ পাইছে আপোনালোকে, ইয়াতে পিঁয়াজ কটা হৈছে মিহিকৈ, বাকী আপোনাৰ ইয়াতে নহৰু আছে, নহৰু কাটি লোৱা হৈছে আৰু জলকীয়া আপোনালোকৰ হিচাপত লৈ ল'ব। শেৱালি ফুলটোক আপোনালোকক পানীত তিয়াই থোৱা হৈছিল, তাৰপিছতে 5-6 বাৰৰ ওপৰত ধোৱা হৈছে এইটো বস্তু, তাৰপিছত এনেকুৱা দেখা দেখিছে, দেখিবলৈ পাইছে। এনেতো আপোনালোকে জানে শেৱালি ফুল কেনেকুৱা দেখাত, বগা থাকে, কিন্তু এনেকুৱা কালাৰৰ হৈ যায়। তাৰপিছতে এইখিনি বস্তু তাৰপিছত তেল দিয়া হ'ব, ইয়াতে তেল ব্যৱহাৰ কৰা হৈছে, ইয়াতে মিঠাতেল দিয়া হৈছে। গাইজ এইটো বনোৱা হ'ব শেৱালি ফুলেদি। আপোনালোকৰ ঘৰতো যদি কেতিয়াবা ধৰক মাছৰ মাথা চাথা ৰৈ যায়, আপোনালোকে নাখায়, বা নেক্সট দিনালৈ যদি ৰৈ যায়, তেনেহ'লে আপোনালোকে এই মাছৰ মাথাইদি শেৱালি ফুলেদি এনেকৈ বনাব পাৰে। শ'ল মাছৰ মাথাইদি বনোৱা যাব এইটো। তাকে ইয়াতে জলকীয়া দিয়া হৈছে, নহৰু দিব নহৰু। তো এয়া গাইজ দেখিবলৈ পাইছে, আপোনাৰ নহৰুখিনি দিয়া হৈছে। নহৰুখিনি ভালদৰে ৰং অহালৈ ভাজিব লাগিব। যেতিয়া এটা ৰং অহা যেন পাব, তাৰপিছতে পিঁয়াজটো দিয়া হ'ব ইয়াতে। এতিয়া ৰং আহি গৈছে, পিঁয়াজখিনি এড কৰি দিয়া গৈছে। এতিয়া পিঁয়াজখিনি দিয়াৰ পিছত পিঁয়াজখিনি ভালদৰে লাৰি ল'লে হ'ল। তেলৰ মাত্ৰাটো অলপ বেছি থাকে, যিহেতু মাছ যাব ইয়াতে। বহুত চিম্পল ৰেচিপি হয়, বহুত সাধাৰণ ৰেচিপি হয়, আপোনালোকে সকলোৱে বনাব পাৰিব। ল'বলগীয়া একো নাই, মিঠাতেল লাগে, তাৰপিছতে পিঁয়াজ লাগে, নহৰু লাগে, জলকীয়া আৰু শেৱালি ফুলৰ পাত। এইটো কালাৰৰ ব্ৰাউনিছ টাইপ হৈ যায়। তাৰপিছত এই ব্ৰাউন কালাৰ এই শেৱালি ফুলখিনি আপোনালোকে এড কৰি দিব ইয়াতে এনেকৈ। আৰু বাকী নিমখ আছে ইয়াতে, নিমখ যাব, হালধিও যাব অলপমান। মছলাৰ ভিতৰত আপোনাৰ নহৰু, হালধি আৰু নিমখ সাধাৰণভাৱে বনোৱা হয় এইটো বস্তু। তো আপোনালোকে সকলোৱে ঘৰতে বনাই কিনে এইটো বস্তু জুতি ল'ব পাৰে। আৰু যোনবিলাকে যিসকলে এইটো বস্তু বনাই পাইছে, সেইসকলে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পাইছে আপোনালোকে। তো ইয়াতে এইখিনি মাছ আছে, মাছৰ মাথা হয়, এইখিনি আপোনাক এড কৰি দিয়া হ'ব। আধা ঘণ্টা শেৱালি পাতখিনি ভিজাই কিনে 5-6 বাৰৰ ওপৰত ধুলে হ'ল। তাৰপিছতে আপুনি যেনেকৈ মই ৰেচিপিটো দেখাইছোঁ, তেনেদৰে ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰিলে এনেকুৱা ধৰণৰ ধুনীয়া এটা, যিবিলাকে মাছ খাই ভাল পায়, মাছৰ মাথা খাই ভাল পায়, তেখেতসকলে বনাব পাৰিব। এটা নিজৰ মানে এইটো ডিছত আপোনালোকৰ আৰ্টিফিচিয়েল একো কালাৰ নাই বা আৰ্টিফিচিয়েল একো সুগন্ধি নাই। যোনটো নেচাৰেল ৰ' ফ্লেভাৰ আপোনালোকৰ শেৱালি পাতটো থাকে, সেইটোৱে পাব। তো গাইজ আপোনালোকে কেতিয়াবা ধৰক বহুত আঞ্জা একো খাব মন নাযায়, ভাতকেইটাও নাযায়, তো ভাতকেইটা যদি ভালদৰে আৰামছে খাব বিচাৰে, তো এইটো ফ্লেভাৰৰ লগত খাব পাৰে এনেকৈ বনাই কিনে। তো গাইজ ইয়াত পানী এড কৰা হ'ব। এইবিলাক দেখিবলৈ পাইছে কি ধুনীয়া এটা কালাৰ আহিছে, সেই দেখিবলৈ পাইছে আপোনালোকে। এটা গোন্ধ আহিছে, আপোনাৰ ভিডিঅ'টো মই ক'ব নোৱাৰিম, গোন্ধটো ইমান ধুনীয়া, মানে আপোনাৰ শেৱালি যোনটো পাতৰ গোন্ধ থাকে ন, সেই গোন্ধটো আহিছে, একদম ধুনীয়া লাগিছে। তো যিসকলে ভাল পায় খাই কেনে সকলে গম পাব। তো আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে ঘৰত বনাই। 1 গিলাচ পানী লৈ ল'ব। তো আৰাউণ্ড গাইজ 10 মিনিটৰ ওচৰা পগাব লাগিব বস্তুটো। পগালে অলপ সোৱাদটো বেছি ভাল হয় দিয়কচোন, যিহেতু এইটো পানী পক খাই গ'লে পানীটো শুহি যাব। আপোনালোকক মই দেখাই আছোঁ। 5 মিনিটছ আমি পানীটো শুহিবলৈ দিছিলোঁ। বাকী আপোনালোকে কালাৰটো দেখিবলৈ পাইছে, নেচাৰেল যোনটো একদম আপোনাৰ হালধিৰ কালাৰ, সেইটো এৰিছে। আপোনালোকে যোনবোৰে শেৱালি ফুলৰ যোনটো তিতা, সেই বস্তুটো যোনটো ভাল নাপায়, সেইসকলে আপোনালোকে এটা কাম কৰিব, তিতাটো যোৱাৰ কাৰণে শেৱালি ফুলটো পানীত তিয়াই ৰাখি কিনে 5-6 বাৰৰ ওপৰত ধুই দিব, যিটো মই অলৰেডি ভিডিঅ'টোত কৈছোঁৱে। বিকজ এইটো বস্তু কৰিলে আপোনাৰ তিতা ভাৱটো যোনবোৰে বেছি ভাল নাপায় তিতা হ'লে, সেই বস্তুটো গুচি যায়। বাকী আপোনালোকে দেখিবলৈ পাইছে নৰ্মেল যোনটো কালাৰ, ইয়াতে একো মছলা পাতি একো ব্যৱহাৰ কৰা হোৱা নাই। হালধি গৈছে, নিমখ গৈছে, আৰু নহৰুৰ যোনটো নেচাৰেল ৰ' ফ্লেভাৰ, সেইটোৱে আছে। বাকী আপোনালোকে দেখিবলৈ পাইছে কালাৰটো কি ধুনীয়া এটা কালাৰ আহিছে। তো এণ্ডিঙত আপোনালোকে দেখিবলৈ পাইছে পানী কিমান দিয়া গৈছে, পানীটো শুহি শেষ হৈছে। এতিয়া ধনিয়া পাত এড কৰা হ'ব। ধনিয়াটো এড কৰাৰ পিছত এইটো ফিনিছ হৈ যাব বস্তুটো। এটা ধুনীয়া নৰ্মেল ডিছ হয়, ৰেচিপি হয়, আপোনালোকে এইটো ফ'ল' কৰিব পাৰে। মাছৰ মাথাৰ লগত শেৱালি ফুলৰ যোনটো ৰেচিপি, বিৰাট এটা নেচাৰেল সুগন্ধি পাব আপোনালোকে, যোনটো খাই কিনে নৰ্মেল যোনটো। কেতিয়াবা অকল এইটো ভাতেদি খাই চাব, বাকী লগত একো নল'ব, অকল এই বস্তুটো ল'ব আৰু ভাত ল'ব। আপোনালোকে খাই কিনে মোক নিশ্চয় জনাব কেনেকুৱা লাগে। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব।
তো আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত জয় অসম